বন্ধুসকল নমস্কাৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ এইখিনি সময়ৰ ভিতৰত মংকি পক্সৰ প্ৰাদুৰ্ভাৱ ঘটিছে ২৭খন ৰাষ্ট্ৰত মংকি পক্সৰ লৈ পেলাই আজি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন চিন্তিত হৈ পৰিছে এটা ভাল খবৰ বৰখাস্ত্ৰীক জেলৰ পৰা ৰিলিজ দিয়া হ'ল গণতন্ত্ৰ যে এতিয়াও জীয়াই আছে সেই কথাটো ইয়াৰ পৰা প্ৰতীয়মান হৈছে ৰাইজে মাতিলে আৰু তেওঁক মুকলি কৰি দিয়া হ'ল ভাল খবৰ বিৰাট কোহলি ফৰ্মলে নহাকেই তেওঁ ৰেষ্ট লৈ আছে সেইটো এটা চিন্তাৰ বিষয় গতিকে এনেধৰণৰ দ্ৰৌপদী মুৰ্মু ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল কিন্তু তাৰ মাজতে আমি পঢ়া শুনা কৰি যাব লাগিব আৰু পঢ়া শুনা কৰি যাবলৈ যাওঁতে আমাক এখন ৰুটিন লাগিব আজি মই ৰুটিনৰ কথা পাতিম ৰুটিন কেনেকৈ বনাম এই ৰুটিনৰ এটা কথা মনত ৰাখিব লাগিব যে একেদিনাই টপাৰ হোৱাৰ ৰুটিন এখন আমি বনাব নোৱাৰোঁ আমাৰ সাধাৰণতে কি হয় আমি নপঢ়োঁ হঠাৎ ফটকৈ কোনোবাই দিনা মটিভেটেড হৈ যাওঁ মটিভেশ্যনেল ভিডিঅ' এটা চাওঁ বা কোনোবাই আমাক বুজাই দিয়ে আমি সেইখিনিকে লৈ পেলাই ৰুটিন এখন বনাই এনেকুৱা ধৰণে বনাই পেলাওঁ 15 ঘণ্টা 16 ঘণ্টা 14 ঘণ্টা ৰুটিন এখন বনাই পেলাওঁ এদিন যেনে তেনে ফ'ল' কৰোঁ বা নকৰোঁ তাৰ পিছদিনাখনৰ পৰা সেইখন গৈ পেলাই গাঁতত পৰি থাকে ডাষ্টবিনত পৰি থাকে সেইটো হ'লে নহ'ব গতিকে ৰুটিন এখন বনাওঁতে আমি প্ৰথমতে ষ্টেপ বাই ষ্টেপ আগবাঢ়িব লাগিব মোৰ যিটো কেপেবিলিটি পঢ়াৰ তাক আমি লক্ষ্য ৰাখিব লাগিব মোৰ ধৈৰ্য শক্তি কিমান বেছি আছে তাক লক্ষ্য ৰাখিব লাগিব তাৰপিছত আমি অলপকৈ আগবাঢ়ি গৈ থাকিব লাগিব হয়তো এমাহত আমি আমাৰ ইপ্সিত লক্ষ্যত উপনীত হ'ব লাগিব বা আমি এক্সপেক্টেশ্যন আমি পূৰা কৰিবলৈ এমাহ সময় হয়তো ৱেইট কৰিবলগীয়া হ'ব পাৰে এতিয়া ৰুটিন এখনৰ কথা ক'বলৈ যাওঁতে আমি এটা টাৰ্গেট ছেট কৰিব লাগে টাৰ্গেটটো আমি কেনেধৰণৰ হ'ব যে ধৰক আমি ইকনমিক্সৰ পিনৰ পৰা যদি যাওঁ অৰ্থনীতিৰ পিনৰ পৰা যাওঁ তেতিয়াহ'লে এজন হাজিৰা কৰা মানুহে টাৰ্গেট ছেট কৰে এদিনৰ তেওঁ এদিনত ইনকম কৰে টকা 300 গতিকে তেওঁ চিন্তা কৰে কাইলৈ দিনটোত মই 300 টকা ইনকম কৰি আহি মই তেলত কিমান খৰচ কৰিম নিমখত কিমান খৰচ কৰিম সেই ধৰণে তেওঁলোকে চিন্তা কৰে কিন্তু এজন আমাৰ দৰে চাকৰিয়ালে সদায় প্লেনিংটো কৰে আপোনাৰ ধৰক এমাহৰ প্লেনিং কৰে এমাহৰ মূৰত আমি চেলাৰী পাম সেই চেলাৰীটো কিমান টকা ক'ত খৰচ কৰিম কিমান টকা সঞ্চয় কৰিম তেনেকুৱা ধৰণে কিন্তু এজন উদ্যোগপতিয়ে সাধাৰণতে এবছৰৰ প্লেনিং কৰে আৰু সেইকাৰণে তেওঁ উদ্যোগপতি তেওঁ উদ্যমী ব্যক্তি তেওঁ টকা পইচা বেছিকৈ ইনকম কৰিব পাৰে ভাৰত চৰকাৰে পঞ্চবাৰ্ষিক পৰিকল্পনা কৰে গতিকে 5 বছৰৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰি দিয়ে 5 বছৰত কি কৰিব দেশখনৰ কিন্তু আম্বানী ৰতন টাটা আদানী এনেকুৱা ধৰণৰ যিখিনি বিল গেটছ তেনেকুৱা ধৰণৰ মানুহে 20 বছৰৰ পৰিকল্পনা কৰে গতিকে আমি যেতিয়া পঢ়া শুনাৰ ক্ষেত্ৰতো পৰিকল্পনা কৰোঁ বা প্লেনিং কৰোঁ দ্যাট প্লেনিং শুড বি টু টাইপছ প্লেনিং শুড বি অফ টু টাইপছ নাম্বাৰ 1 লং টাৰ্ম এণ্ড নাম্বাৰ 2 শ্বৰ্ট টাৰ্ম এতিয়া ৰুটিনখন বনাওঁতে আমি প্ৰথমতে এটা কথা চিন্তা কৰিব লাগিব আমাৰ কোৰ্চটো কিমান সেই কোৰ্চটোৰ ওপৰত কোৰ্চটোক আমি কিমান দিনৰ ভিতৰত শেষ কৰিম আৰু প্ৰতি সপ্তাহত কিমানকৈ শেষ কৰি যাম প্ৰতি মাহত কিমানকৈ শেষ কৰি যাম প্ৰতি দিনত কিমানকৈ শেষ কৰিম সেই প্ৰপাৰ প্লেনিংটো লাগিব প্ৰতিদিনত কৰি যোৱা কামখিনি লগ লাগি এসপ্তাহত কামটো বেছি হ'বগৈ এমাহত আৰু বেছি হ'ব হয়তো 6 মাহত কোৰ্চটো শেষ হৈ যাব তাৰ মাজতে আমি এইটোও চিন্তা কৰিব লাগিব যে ফাইনেল এক্সামিনেশ্যনৰ আগতে আমি ৰুটিনখন ইউজ কৰি পেলাই কোৰ্চটোক আমি কেইবাৰ ৰিভাইজ কৰিম এই কিছুমান ল'ৰা ছোৱালী আছে দুবাৰ পঢ়ি দিলেই হৈ যায় কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীয়ে হয়তো 4বাৰ ৰিভাইজ কৰিবলগীয়া হ'ব পাৰে তেওঁৰ কাৰণে প্লেনিংটো পাৰ্চন টু পাৰ্চন ভেৰি কৰিব এই কথাটো খুব গুৰুত্ব দিব লাগে যে আমি ৰিভিজন কিমান দিন কৰিম গতিকে সেই বস্তুটোৰ পিছত আমি আহিলোঁ যে যিটো লং টাৰ্ম টাৰ্গেট ছেট কৰিছোঁ মই যেনিবা ধৰিলোঁ যে ফাইনেল পৰীক্ষা দিম মেট্ৰিক দিম হায়াৰ ছেকেণ্ডেৰী দিম বা ডিগ্ৰী দিম যি পৰীক্ষাই নিদিওঁ মই ইঞ্জিনিয়াৰিং কৰি আছোঁ মেডিকেল কৰি আছোঁ যিয়ে নকৰোঁ তাত মোৰ লং টাৰ্ম টাৰ্গেটটো হৈছে আই হেভ টু এচিভ 90% অৰ 95% চে 90% মাৰ্কছ এতিয়া মই মনতে ভাবি ল'ব লাগে যে আই হেভ টু ছিকিউৰ এটলিষ্ট 95% মাৰ্কছ অতি কমেও যদি 95% মাৰ্কছ এটা যদি মই পাম বুলি ভাবি লওঁ কিন্তু আমাৰ টাৰ্গেটটো কেতিয়াবা অকণমানত ৰৈ যায় 90 বুলি ভাবিলে 88 হ'ব পাৰে 87 হ'ব পাৰে 95 বুলি ভাবিলে ইট উইল বি 92 90 93 সেইটো আমাৰ কেতিয়াবা এটা মেণ্টেল কণ্ডিশ্যন আহিব পাৰে বা ব্যৱহাৰিক কথা এইবিলাক প্ৰেক্টিকেল কথা তাৰ কাৰণে আমি প্ৰত্যেকটো ইউনিট টেষ্টক টাৰ্গেট কৰিম আমাৰ টাৰ্ম ৱাইজ এক্সামিনেশ্যন হাফ ইয়াৰলি এক্সামিনেশ্যন তেনেকৈ আমি টাৰ্গেট কৰি যাব লাগিব সেই সৰু আমি বেটেলবিলাক জিকি গৈ থাকিলে আল্টিমেট যিখন ৱাৰ যিটোক আমি SSLC বুলি কওঁ হায়াৰ ছেকেণ্ডেৰী বুলি কওঁ সেই ৱাৰখন আমি জিকিব পাৰিম বেটল আৰু ৱাৰৰ মাজত ডিফাৰেঞ্চটো ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে চাগে বা অভিভাৱকসকলেও নিশ্চয় বুজি পাইছে চাগে গতিকে তেনেধৰণে আমি প্লেনিং কৰিব লাগিব এতিয়া ৰুটিনৰ কথা ক'বলৈ যাওঁতে আমি
তিনিটা কথা গুৰুত্ব দিব লাগিব ৰুটিনখনক মই তিনিটা ভাগত ভাগ কৰিছোঁ এটা হৈছে স্লিপ শুব লাগিব 2 নম্বৰ কথাটো হৈছে এণ্টাৰটেইনমেণ্ট 3 নম্বৰ কথাটো হৈছে ব্লকিং অফ টাইম ফৰ ষ্টাডি তিনিটা কথা মই ৰিপিট কৰিছোঁ 1 নম্বৰ কথাটো হৈছে স্লিপ শুব লাগিব ভালকৈ শুব লাগিব ভালকৈ শুলে কি হয় সেই মোবাইলৰ বেটেৰীটো ৰাতি চাৰ্জত থৈ দিয়াৰ নিচিনা কথা চাৰ্জটো যদি ফুল হৈ নাথাকে তেনেহ'লে আমি পিছত কাম কৰোঁ বেটেৰীটোৱে মোবাইলটোৱে কাম নকৰে পিছদিনা ঠিক একেধৰণেৰে মানুহ এজন যেতিয়া শুৱে তেওঁ গোটেই বডিটো ৰিচাৰ্জ হয় আৰু তেওঁ ৱৰ্ক কৰিব পাৰে ভালকৈ সেইকাৰণে প্ৰত্যেকজনৰ বডিটোৰ নিডছটো টোপনিৰ নিডছটো বেলেগ বেলেগ হয় সেইমতে তেওঁ শুব লাগিব তাৰ পিছৰ কথা যে এণ্টাৰটেইনমেণ্ট গোটেই দিনটো আমি ৰবট নহয় যে পঢ়িম বুলি ক'লে অকল পঢ়ি থাকিম আৰে that is not possible maybe there will be some students which can go for that সেইটো maybe 0.1% 0.5% তেনেকুৱা ষ্টুডেণ্টছ থাকিব পাৰে কিন্তু বাকী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি জেনেৰেল ষ্টুডেণ্টৰ কথা চিন্তা কৰি মই কথাখিনি পাতিছোঁ তাৰ মাজত চোকা ল'ৰা ছোৱালীখিনিও থাকিব ইণ্টেলিজেণ্ট ল'ৰা ছোৱালীখিনিও থাকিব লেছ ইণ্টেলিজেণ্ট ল'ৰা ছোৱালীও থাকিব পাৰে গতিকে এটা কথা এইটো কথা কিন্তু মনত ৰাখিব লাগিব যিটো মানুহৰ প্ৰতিভা ইণ্টেলিজেঞ্চ তাতকৈ বেছি কিন্তু গুৰুত্বপূৰ্ণ হৈছে হাৰ্ডৱৰ্কটো যি প্ৰপাৰলি প্লেনিং কৰি হাৰ্ডৱৰ্ক কৰিব তেওঁ বেছি ছাকচেছ পাব ইণ্টেলিজেঞ্চটো থাকিও কেতিয়াবা ফেইল হৈ যাব পাৰে যদি হাৰ্ডৱৰ্ক নাথাকে তেনেকুৱা এক্সাম্পল যথেষ্ট পাইছোঁ অ'কে এতিয়া কথা হৈছে কি যে এণ্টাৰটেইনমেণ্ট লাগিব এণ্টাৰটেইনমেণ্টত কোনোবাই ফেচবুক ইউজ কৰিব পাৰে কোনোবাই ইনষ্টা ইউজ কৰিব পাৰে অকণমান সময়ৰ কাৰণে কোনোবাই হয়তো ভিডিঅ' গেমো খেলি ল'ব পাৰে কোনোবাই হয়তো নিজৰ ঘৰত ফিল্ড আছে বা কিবা এটা আছে অকণমান সময় খেলিব পাৰে এই বস্তুখিনি তাৰ মাজত আহি যাব কোনোবাই বাহিৰা কিতাপ পঢ়িব পাৰে সেইটো এটা টাইম তাৰ পিছত যিখিনি থাকে সেই বস্তুখিনিত কিন্তু কোনো ধৰণৰ খেলি মেলি নচলিব তাত কোনো ধৰণৰ এক্সকিউজেছ নচলিব যিমান টাইম ৰুটিন এখনৰ সেই টাইমটো তাত ফিক্স কৰিব লাগে টাইম ব্লকিং কৰিব লাগে এটা টাইম ব্লকিং কৰিবলৈ যাওঁতে মই কৈছোঁ ৰুটিন সেই ৰুটিনটো কেনেকুৱা হ'ব কিছুমান মানুহে ৰুটিন বনায় অ'কে এঘণ্টা ইংলিছ এঘণ্টা ফিজিক্স এঘণ্টা কেমেষ্ট্ৰি এঘণ্টা বায়'লজি এঘণ্টা মেথমেটিক্স তেনেকৈ নচলে তেনেকৈ কথাবিলাক নচলে মই কেমেষ্ট্ৰি পঢ়ি গৈ আছোঁ থাৰ্মোডাইনামিক্স পঢ়ি গৈ আছোঁ অকণমান পাইছে ফটকৈ এঘণ্টা হ'ল অ'কে ষ্টপ কৰি দিয়া তেনে কেনেকৈ হ'ব মই কেইঘণ্টা টেবুলত বহিলোঁ ডেট ইজ নট ছ' ইম্পৰ্টেণ্ট মই সেই ঘণ্টাকেইটা কি ধৰণে ইউটিলাইজ কৰিলোঁ আৰু তাৰ পৰা মোৰ প্ৰফিট দিনটোত কিমান হ'ল ডেট ইজ মষ্ট ইম্পৰ্টেণ্ট থিং সেইকাৰণে মই 3টা বা 4টা স্লট কৰিম 3 ঘণ্টা তাৰ মাজত ব্ৰেক ল'ব লাগিব আকৌ 5 মিনিট 10 মিনিটৰ ব্ৰেক ল'ব লাগিব 1 ঘণ্টাৰ মূৰে কিয়নো মই আগৰ ভিডিঅ'তে কৈ গৈছোঁ যে আমাৰ 50 মিনিট 1 ঘণ্টাতকৈ কনচেনট্ৰেশ্যনটো নাথাকে গতিকে সেই কথাটো আমি গুৰুত্ব দিব লাগিব আৰু মই 3 ঘণ্টাৰ ভিতৰত এটা বস্তু টাৰ্গেট ছেট কৰিব লাগিব যে ফিজিক্সৰ এই চেপ্টাৰটোৰ ইমানখিনিলৈকে টপিকছ মই কমপ্লিট কৰিম বা সেইটো পলিটিকেল চায়েন্সো হ'ব পাৰে সেইটো বিজনেছ ষ্টাডিজো হ'ব পাৰে ইংলিছো হ'ব পাৰে যি ছাবজেক্টে নহওক সেইটো আমি তেনেকৈ কমপ্লিট কৰিম আৰু কমপ্লিট কৰিম মানে কৰিম কোনো এক্সকিউজ নাই কৰিমেই সেই কামটো শেষ কৰিলোঁ তেনেকৈ 3টা স্লটত কাম কৰিলোঁ ৰাতি শুবৰ সময়ত মনত পেলাই চালোঁ আজি মই কামখিনি হ'ল নাই ৰুটিনটো পাৰফেক্ট হৈছে তেতিয়া মোৰ ভবামতে হৈ গ'ল এসপ্তাহৰ মূৰত যেতিয়া মই চিন্তা কৰিম যে অ'কে ফাইন মোৰ যিখিনি ভাবিছিলোঁ সেইখিনি হৈ গ'ল দেন আই এম এ হেপী পাৰ্চন তাতে মোৰ টাৰ্গেট মতে হৈ গৈ আছে ইপিনে লং টাৰ্ম গ'ল আৰু শ্বৰ্ট টাৰ্ম গ'ল ছেট কৰি থৈছোঁ নহয় কিমান দিনত কোৰ্চটো শেষ কৰিম সেইটো আমি ঠিক কৰি গৈছোঁ নহয় যে মই আগষ্টৰ 15 তাৰিখৰ ভিতৰত কোৰ্চ কমপ্লিট কৰিব লাগিব জানুৱাৰীত যদি আৰম্ভ হৈছে আজিকালি বাৰু ছেশ্যনটো চেঞ্জ হৈ গৈছে তেনেধৰণে আমি আগবাঢ়িব লাগিব তাৰপিছত আহিলে এটা কথা যে ইয়াত টাইম মেনেজমেণ্টটো ইম্পৰ্টেণ্ট আৰু তাৰ লগতে আমি পৰীক্ষাত ৰিজাল্ট কৰিবৰ কাৰণে 10 বছৰ কুৱেশ্যন পেপাৰ ষ্টাডি কৰাটো খুব ইম্পৰ্টেণ্ট সেইটো বিষয়ত মই বেলেগ এটা ভিডিঅ' বনাম আৰু তাৰ লগত এটা বস্তু কি নিজকে গিফ্ট দিয়া মই এই বস্তুটো খুব গুৰুত্ব দিওঁ যে 7 দিন ধৰক আমি যোৱা 6 দিন খুব ভালকৈ পঢ়িলোঁ খুব ভালকৈ পঢ়াৰ লগে লগে এটা ষ্ট্ৰেছো আহিছে প্লাছ হাৰ্ডৱৰ্ক কৰিলোঁ যে তাৰ মনটো ভাল লাগিছে ছানডেটো আমি অকণমান নিজকে গিফ্ট দিব পাৰোঁ যে ঠিক আছে অন্যকেইদিন আমি 8 ঘণ্টা বা 10 ঘণ্টা পঢ়ি দিলোঁ বা 6 ঘণ্টা পঢ়িলোঁ ঘণ্টা মানে মই ঘণ্টা বুজাবলৈ যোৱা নাই মই প্ৰয়োজনীয় কামখিনি কমপ্লিট কৰি দিলোঁ ছানডে মই নিজকে এটা গিফ্ট দিম কেনেকৈ গিফ্ট দিম
আজি মই এণ্টাৰটেইনমেণ্টত অকণমান সময় বেছিকৈ দিলোঁ, আজি মই চিনেমা এখন চাই দিলোঁ, আজি মই ফ্ৰেণ্ডছৰ লগত অকণমান সময় পাৰ কৰিলোঁ, তেতিয়া মানডে ৰিয়েলাইজ হ'ব যে অ'কে কালি যিমতে কৰিব লাগিছিল সেইমতে নকৰিলোঁ, গতিকে আজিৰ পৰা আকৌ ভালকৈ পঢ়িব লাগিব। সেইটো ওৱান কাইণ্ড অফ বিগ ব্ৰেক। গতিকে আমি তেনেকৈ ৰুটিন এখন প্ৰিপেয়াৰ কৰিব পাৰোঁ, এই পইণ্টকেইটাক গুৰুত্ব দিব লাগিব। মই তেনেকৈ ভাবিছোঁ। গতিকে সেইখিনি আমি কৰি গ'লে ডেফিনেটলি ইট উইল হেল্প আছ, আৰু আমি ছাকচেছ পাম। কিয়নো কিছুমান কথাত ফিলচফি যাই থাকি লাভ নাই। পৰীক্ষাৰ কাৰণে যেতিয়া পঢ়িব লাগিবই, টাৰ্গেটটো মাৰ্কছ, সেইটো কাৰণে মাৰ্কছ লাগিবই, লগত জ্ঞানটো হৈ যাব। তাত আৰু মই বোলে জ্ঞানী, মোৰ নম্বৰ নহ'লেও হ'ব, জ্ঞানেৰে চিটটো নাপায়, অকল মাৰ্কছটোও লাগিব লগত। গতিকে মাৰ্কছটোৰ কাৰণে আমি কাম কৰিব লাগিব। অ'কে ফ্ৰেণ্ডছ, যদি ভাল লাগিলে ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব প্লিজ। আৰু আপোনালোকে সেই কামখিনি কৰিলে মই উৎসাহিত হ'ম আৰু নতুন নতুন ভিডিঅ' বনাই থাকিবলৈ হেল্পফুল হয়। থেংক ইউ, বাই বাই।